জেতুকা কেনেকৈ খুন্দিব লাগে সেয়া আমি সকলোৱে জানো। বৰ ঔষধি গুণযুক্ত এই জেতুকা। হে বান্ধৱ, আকৌ এই জেতুকা খুন্দি পিহি লগালেই ভালদৰে ৰং নালাগিবও পাৰে। আমি যদি অপৰিষ্কাৰ মূৰত, অপৰিষ্কাৰ হাতত লগাওঁ। সৰুতে মায়ে যেতিয়া জেতুকা খুন্দিছিল, জেতুকা লগোৱাৰ আগত হাত দুখন ভালদৰে ধুৱাই নখবোৰ মাজি দিছিল। চুলিত লগোৱাৰ আগত মূৰটো ভালদৰে চাবোনেৰে ধুবলৈ কৈছিল। আৰু তাৰ পাছত জেতুকা লগাই দিছিল। নখত লগোৱা জেতুকাবোৰ ৰং লাগিছেনে নাই আমি উঠাই চাব খোজোতে মায়ে মানা কৰিছিল আৰু কৈছিল এতিয়াই সময় হোৱা নাই বুলি। এতিয়াই উঠালে বোলে ভালদৰে ৰংবোৰ নালাগে। অতীতৰ সেই কথাবোৰ মনত পৰি আজি মনটো কিবা বৰ আনন্দৰে ভৰি পৰিছে। হে বান্ধৱ, জেতুকাৰ কথাৰ মাজেৰে আপোনাসৱক আমি কি ক'ব বিচাৰিছোঁ এতিয়া কওঁ শুনক। এই জেতুকাডালক আপোনাসৱে ভাগৱত বুলি ভাবকচোন। যিদৰে জেতুকাৰ পাতৰ মাজত ৰং লুকাই আছে, সেইদৰে ভাগৱতৰ মাজতো তত্ত্ব লুকাই থকা নাই জানো? ভাগৱতৰ তত্ত্ববোৰ এই লুকাই থকা জেতুকাৰ ৰঙৰ দৰে নহয় জানো? ভাবকচোন বান্ধৱ। জেতুকাৰ পাতবোৰ নুখুন্দাকৈ গাত লগালে যিদৰে ৰং নালাগিব, সেইদৰে ভাগৱতকো যদি আমি নুখুন্দি কাহিনীবোৰ সদায় পঢ়ি থাকোঁ, তেতিয়া ভাগৱতৰ তত্ত্বক আমি বিচাৰি পাম জানো? হে বান্ধৱ, আমি জেতুকা খুন্দিবলৈ জানো, কিন্তু ভাগৱতক খুন্দি ভাগৱতৰ ৰং তত্ত্বক উলিয়াই গাত সানিব পৰাটোহে সহজ নহয়। চেষ্টা কৰি থাকিলে অলপ চলপ ৰং লাগিব, কিন্তু ভালদৰে ৰং লগাবলৈ আমি এজন শুদ্ধ একান্ত ভকতৰ ওচৰত ভাগৱতক খুন্দিব লাগিব। সৰু হৈ থাকোঁতে মায়ে যিদৰে জেতুকা খুন্দি হাত নখ চুলি চাফা কৰি জেতুকা লগাই দিছিল, ঠিক তেনেকৈয়ে সন্ত ভকতজনে আমাক প্ৰথমে কিছু পৰিষ্কাৰ কৰিহে ভাগৱতৰ তত্ত্ব ৰঙক গাত সানি দিব। আমি সন্ত নিবিচাৰি যদি নিজে ভাগৱতৰ তত্ত্ব উলিয়াব খোজোঁ, তেন্তে হয়তো আমি সফল নহ'বও পাৰোঁ। তত্ত্ব পাবলৈ সন্তৰ অতিকে প্ৰয়োজন। হে বান্ধৱ, এয়াই আছিল আজিৰ ৰহস্যলাপ। আজিৰ ৰহস্যলাপ শুনি কেনেকুৱা পালে আপোনাসৱে আমাক জনাবচোন। অতি ব্যস্ততাৰ মাজতো মনত উপজা আমাৰ অনুভৱবোৰক আপোনাসৱক জনাবলৈ চেষ্টা কৰিছোঁ। আচলতে আধ্যাত্মিক চিন্তা চৰ্চাৰ কাৰণে এক সুস্থ পৰিৱেশ আৰু এক মুক্ত মনৰ অতিকে প্ৰয়োজন। সেই পৰিৱেশৰ বাবে প্ৰভুৱে কেতিয়া জানো কৃপা কৰে। কৃষ্ণ বান্ধৱ, কৃষ্ণ হৰি ৰাম, কৃষ্ণ।